নমস্কাৰ আলহীসকল, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো নিৰ্বাচনৰ আগত চাই আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ মূল্যৱান ভোটটি কাক দিব, নাইবা যদি আপোনালোকে এই ভিডিঅ'টো নিৰ্বাচনৰ পিছত চাই আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ মূল্যৱান ভোটটি কাক দিছিলে, আপোনালোকৰ ভোটটি সফল হৈছিল নে বিফলে গুচি গ'ল। আজি আমি এই ভিডিঅ'ত সেইখিনি কথাৰ ওপৰত চমুকৈ আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নিৰ্বাচন, আজিৰ নিৰ্বাচন সেই আগৰ পুৰণিকালীয়া নিৰ্বাচনৰ নিচিনা হৈ আছে জানো? আজিকালি কিছুমান মানুহে নিৰ্বাচন প্ৰক্ৰিয়াটোক স্ক্ৰিপ্টেড বনাই পেলালে। কিছুমান সুবিধাধাৰী সুবিধা খোজা ৰাজনীতিকবিদে স্ক্ৰিপ্টেড বনাই পেলালে। মানে আপুনি আৰু আমি অতি সাধাৰণ মানুহ, সৰু মগজুৰ, সেই ডাঙৰ ডাঙৰ মগজুৰ মানুহবিলাকে গোটেই ঘটনাটোক, গোটেই প্ৰক্ৰিয়াটোক নিজৰ ইচ্ছা অনুসৰি কণ্ট্ৰল কৰি লৈ গৈ আছে। আপোনাক আৰু আমাক আমাৰ উন্নতিৰ বাবে যে কিবা ভাল বস্তু এখন লাগে, সেই বস্তুবোৰ, সেই কথাবোৰ আমি কেতিয়াবাই পাহৰি থাকিলোঁ। তেওঁলোকে আমাক কিবা সৰু সুৰা এটা বস্তুৰ ওপৰত কাজিয়া লগাই দিয়ে, আপুনি আৰু আমি সেই সৰু বস্তুটোক লৈ মাথা মাৰি থাকোঁ। ইপিনে তেওঁলোকে ফাঁকা গোল মাৰি দিয়ে। আমাৰ উন্নতিৰ বাবে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ পিছত আমি যে কিবা বিচাৰিব লাগিব সেই মানুহবোৰৰ পৰা, সেই ৰাজনীতিবিদবোৰৰ পৰা, সেইবোৰ আমি পাহৰি গ'লোঁ। আমাক অকল সৰু সুৰা বস্তু লাগে, সৰু সৰু কিবা কথাৰ ওপৰত কাজিয়া কৰি থাকোঁ, বিশেষকৈ ধৰ্মৰ ভিত্তিত। আজিকালি এই নিৰ্বাচনত আমি প্ৰথমত আমাৰ উন্নতিটো পিছত চাওঁ, প্ৰথমত আমি চাওঁ ধৰ্ম। কাক ভোট দিলে আমাৰ লাভ হ'ব, আমাৰ উন্নতি হ'ব, মোৰ লগতে আপোনাৰ, আমাৰ চুবুৰীয়াৰ, আমাৰ দেশ, আমাৰ ৰাজ্যখনৰ, সেইখিনি আমি কথা নাভাবোঁ। আমি প্ৰথমতে ভাবোঁ যে কাক ভোট দিলে আমাৰ ধৰ্মটোৰ লাভ হ'ব। প্ৰকৃততে আমাৰ ধৰ্মৰ লাভ হয় জানো? সেইটোও নহয়, অকল সেইবোৰ টোপহে। আমাক কিনি পেলাই, মানে টকাৰে নহয় কথাৰে কিনে আমাক কিছুমান ব্যক্তিয়ে। মই কিছুমান কৈছোঁ যে সকলো নহয়, কিন্তু কিছুমান ব্যক্তিয়ে আমাক মগজুটোক কণ্ট্ৰল কৰি লয়। আমি কোনফালেৰে যাম সেইবোৰ বস্তু স্ক্ৰিপ্ট সিহঁতৰ বিলাসী কোঠাত বহি লিখে বা ভাবে যে কালি কি ক'ম। এই পাগল মানুহবিলাকেই সেইখিনি বস্তুৰ ওপৰত মাথা মাৰি থাকিব। মানে এটি সৰু পোৱালীক যদি আপুনি কিবা এটা খাব দিয়ে, এটি জীৱ জন্তু, কি কওঁ, সেই বস্তুটোৰ ওপৰত লাগি যায় খাবলৈ। আৰু যদি বহুত কেইটা একেলগে থাকে, কি হয়, মাৰামাৰি কৰি খাব আৰম্ভ কৰে। ঠিক আমিও তেনেকুৱা, আমাক কিবা এটা টপিক আনি দিয়ে, আমি সেই টপিকটোৰ ওপৰত কাজিয়া লাগি যাওঁ। আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, সেইখিনিত একেবাৰে গোটেই দিনটো লাগি কাজিয়া কৰি থাকোঁ, বাকী উন্নতি ভাৰমে যাওঁ। মানে এনেকুৱা হ'ব ধৰিছে। ধৰ্মটো সকলোতকৈ আগত আহে। মই যিটো ক'লোঁ, যদি কোনোবা এজন ভাষণত কৈ দিয়ে যে মোক ভোট দিয়ক, মই আপোনাৰ ধৰ্মটোক, আমাৰ ধৰ্মটোক উচ্চ স্তৰত লৈ যাম, বাছ খতম, আৰু একো ক'বই নালাগে, বিন্দাছ আমি তাক ভোট মাৰি দি আহিম। মগজুক 1 ছেকেণ্ডত কণ্ট্ৰল। এনেকুৱা হৈ গৈ আছে আজিকালি। কিছুমান মানে এনেকুৱা হৈছে যে নিৰ্বাচনৰ ভাষণ, মানে নিৰ্বাচনৰ প্ৰচাৰ অভিযানত যদি আমি যাওঁ, এনেকুৱা লাগে যে আমি কিবা এটা নিৰ্দিষ্ট ধৰ্মীয় অনুষ্ঠানত আহিছোঁ। মানে দেশৰ উন্নতিৰ কথা তাত নহয়, তাত অকল ধৰ্মৰ কথা হয়। সেই দলৰ মানুহ আমাৰ ধৰ্মক বেয়াকৈ কৈছে, মোক ভোট দিয়ক, এইবিলাক নহ'ব, আমি আমাৰ ধৰ্মটোক আগুৱাই লৈ যাম। মানে নিৰ্বাচনী সভা নহয়, ধাৰ্মিক সভা। কিছুমান দেই, সকলো নহয়, কিছুমান। এই বস্তুবোৰৰ ওপৰত আমি একেবাৰে এনেকৈ লাগি যাওঁ, উন্নতি এইটো বাদ দিওঁ। যে সেই পাৰ্টিৰ মানুহজনে কৈছে ন আমাৰ ধৰ্মটো আগুৱাই লৈ যাব, সেই পাৰ্টিক ভোট দিয়ক। এইটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ যাব, সেই বাইটটো, সেই কথাষাৰ। বেলেগ এডোখৰ বাইট, মানে বেলেগ এডোখৰ ঠাইৰ মানুহে ভাবিব এই তাততো কৈছে, সেই পাৰ্টিৰ কেণ্ডিডেটজন আমাৰ ধৰ্মটোক ভাল কথা কৈছে, সেইটোক মাৰি দিয়ক ভোট, সেই পাৰ্টিত ভোট মাৰি দিয়ক। কেণ্ডিডেট কোন হয় আমি নাজানো নাম। বেছিভাগ ক্ষেত্ৰত তেনেকুৱা হয়, আমি কেণ্ডিডেট নাচাওঁ, আমি পাৰ্টিক ভোট দিওঁ। ভাই কি প্ৰাৰ্থীজনক চাব লাগিব ন,
যে আপোনাৰ অঞ্চলৰ যিকেইজন প্ৰাৰ্থী আছে সকলোতকৈ ভাল লগা প্ৰাৰ্থীজন আপোনাৰ যাৰ ওপৰত বিশ্বাস আছে যে এওঁ জিকিলে আপোনাৰ অঞ্চলটোৰ বেছি উন্নতি হ'ব, তাক যেন ভোট দিয়ে আপুনি। বেছিভাগে নিদিয়ে, বেছিভাগে অকল পাৰ্টিক ভোট দিয়ে। তো এইখিনি আছিল মোৰ ক'ব লগা আৰু অনুৰোধ আপোনালৈ যে আপোনালোকে অন্তত এইবাৰ নিৰ্বাচনত কোনোবা এটা পাৰ্টিক ভোট নিদিব, প্ৰাৰ্থীক ভোট দিয়ক। যিজন ভাল প্ৰাৰ্থী সেইজনক আপুনি ভোট দিয়ক। আপোনাৰ অঞ্চলৰ বাবে এজন ব্লেক পাৰ্টিৰ কেণ্ডিডেট ভাল হ'ব পাৰে, ব্লেক অঞ্চলৰ বাবে এজন ব্লেক পাৰ্টিৰ কেণ্ডিডেট ভাল হ'ব পাৰে। তাই বুলি যে আপুনি পাৰ্টিক ভোট দিব সেইটো নকৰিব, এজন ভাল প্ৰাৰ্থীক ভোট দিয়ক, পাৰ্টি নিদিব। মানে সেইটো কৈছে, পাৰ্টি বিচাৰ নকৰিব, প্ৰাৰ্থী বিচাৰ কৰক। ভাল প্ৰাৰ্থীক আপুনি যেতিয়া ভোট দিব এখন ভাল চৰকাৰ আহিব, এইটো যি দলেৰে নহওক কিয়। তো প্ৰাৰ্থী নিৰ্বাচন কৰক, ভাল প্ৰাৰ্থীক ভোট দিয়ক। আপোনাৰ যিজনক ভাল লাগে সেইজনক ভোট দিয়ক। ভোটটো আপোনাৰ ব্যক্তিগত অধিকাৰ। কাৰোবাৰ কথাত মগজুটো ঘূৰাই নিনিব। ছ'চিয়েল মিডিয়াৰ যিবোৰ মিমছ সিমান কিবা কিবি ভাইৰেল বস্তু সেইবোৰৰ ওপৰত গুৰুত্ব নিদিব। আপোনাৰ মনৰ শুনক, আপোনাৰ মনৰ পৰা যিজন প্ৰাৰ্থীক ভাল লাগে সেইজন প্ৰাৰ্থীক ভোট দিয়ক দেই। তো এইখিনিয়ে ক'ব লগা আছিল মোৰ আপোনালৈ অনুৰোধ। যদি ভিডিঅ'টো মোৰ ভাল পালে বা মোৰ কথাখিনিৰ লগত একমত, ভিডিঅ'টোত লাইক মাৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় আই অসম।